ৰাকেশ, এয়া আমাৰ সৌৰা আৰু এয়া নিখিল। গাইজ আমি আহি পালোঁ ওদালগুৰি আৰু এতিয়া কিবা খাম মানে ইয়াতে ওদালগুৰি। ৰাকেশ কেনে এতিয়া আমি মানে ভূটানত সোমাম তেল ভৰাব লাগে। তেলটো ভৰাই আকৌ যাম অৰুণাচল। বহুত লাইন আছে বাৰু, বহুত লাইন। আমি এতিয়া আহি আছোঁ। ইমান ভিৰ আছে। আমি ৰখি আছোঁ ভূটান গেটত, মানে তেল ভৰাই যাম ইয়াতে। মোৰ এই ৰ'দত থিয় হৈ থিয় মাথা গৰম ঠিক আছে, সেইকাৰণে থিয় হোৱা পালতো ইয়াকে দিছোঁ। তেল চেল ভৰাই পুৰা ফুল কৰি এতিয়া আমি যাই আছোঁ অৰুণাচলত। ইয়াতে পাছ বনাব লাগিব। ৰখি আছোঁ ৰখিলোঁ আৰু অফিচত বনাই পাছ ইয়াতে ভাবিছিলোঁ, কিন্তু ইয়াতে বোলে নবনাওঁ, ইয়াতে জেৰেক্সা কৰে। ইয়াতে আমি আধাৰ কাৰ্ড পান কাৰ্ডটো জেৰেক্স কৰিলোঁ। অফিচটো আগতে যে তাতে আমি হেৰি কৰিব লাগিব, পাছটো বনাব লাগিব। সেইটো অফিচ ইয়াতে বনাব লাগিব। পাছ জেৰেক্স কৰি লৈ আহিলোঁ আধাৰ কাৰ্ড। এতিয়া ফৰ্ম ফিল আপ কৰি পাছটো বনাই লওঁ। তাৰপিছত সেইটো অফিচ নহয় বোলে, এইটো আগৰটো অফিচ, এইটো ILP অফিচ। ফৰ্ম ফিল আপ কৰি আছে ৰাকেশে। অৰুণাচল পাছ হৈ গ'ল গাইজ। অৰুণাচল যাম এতিয়া। পাছ বনাওঁতে বাৰু বহুত টাইম নালাগে, 10-15 মিনিটত হৈয়ে যায়। মানে ফৰ্মখন ফিল আপ কৰা টাইমখিনিহে। আহি থাকোঁতে মজা এটা ভিউ দেখা পালোঁ, সেইটো কাৰণে ইয়াতে ৰখি দিলোঁ। পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তা দি আমি যাই আছোঁ। গাইজ এতিয়া আছোঁ আমি কালাকটাং, ৱেষ্ট কামেং, অৰুণাচল প্ৰদেশ। এটা ভিউ দেখাই আছোঁ, চাব। আৰু যে আমি আহিছোঁ এইটো ৰাস্তা দি আহিছোঁ। ঠাণ্ডা একদম মেঘ আহি দেখা নাপাব আৰু এইটো ৰাস্তা সাপৰ নিচিনা লাগে না চাব। একদম নাই মেঘ আহি গোটাই থাকিলে। কি মজা ভিউ, গোটেই ৰাস্তাটোৱে ভিউ। চব জেগাতে ৰখ লাগে, কিন্তু চব জেগাত ৰখাটো বাৰু সম্ভৱ নহয়। নহ'লে আমি চেৰগাঁৱত যাই আছোঁ, চেৰগাঁও নাপামেই আজি। গাইজ ভিউ দেখি মাথা নষ্ট হৈ গৈছে। কি ভিউ গাইজ। এইয়া ৰাস্তা বগা বগা যে আছে সাপৰ নিচিনা, এইবিলাকে ৰাস্তা চাওক গাইজ।
Starting, guys. Starting job. My God. পৰিৱেশত আমাৰ নিখিলে মেগী বনাই আছে তাই পিছে জানিস কি তো কুকুৰ কোন এই নখস এহৰা কাষ্টিয়া হৈ আছে আৰু আমাৰ এটা মেগী হ'ব আৰু কুৰলিৰ মাজত ফটোখন কেনে কেনে আছে গাছ সুন্দৰ 5:30 মান বাজবা হ'ল এতিয়া আমি আছো টেনজিং গাঁও কি গাঁও টেনজিং গাঁৱত আছো আৰু চেৰগাঁও 17 কিলোমিটাৰ আছে yes আৰু 17 কিলোমিটাৰ পিছত আমি চেৰগাঁও পাম দেখাই আছো গাইস চাই থাকক এনেকুৱা ভিউ মানে এনেকুৱা ধুনীয়া ৰাস্তা মানে মুখেদি মানে কথা ওলাই নাহে গাইছ কি ক'ম আৰু গাইস যাম বুলি ভাবছিলো আমি চেৰগাঁও মানে ৰুম নাপালো আমি এতিয়া বৰ্তমান যাই আছো দিৰাং ইয়াৰ পৰা আকৌ 70 কিলোমিটাৰ যাব লাগিব আমি গাইস মানে ভিউটো চাইছে কি ভিউ বাবা অলপ বজাৰ কৰি লওঁ নিজে ৰান্ধি খোৱাৰ মজাই বেলেগ আৰু গাইছ পিঁয়াজ আলু কিবা কিবি লৈ আছো ৰুম মানে আমি বহুত জেগা ধৰিলোঁ কিন্তু নাপালোঁ মোৰ লগৰ এটা মানে অলপ আগতে আহিছে সি মোক মেছেজ দিছিল পিজুচ বুলি কোৱাৰ লগৰ সি মানে ৰুম এটা আমাৰ কাৰণে ৰাখি থৈ দিলে আৰু এতিয়া যাই আছোঁ বাৰু অলপ দূৰ আছে বাৰু যাই আছোঁ আৰু এইটো গাড়ী পাৰ্কিং ক'ত আছে সুধি আহোঁ নাম্বাৰটো লাগিলে লৈ ল'ব এইটো ৰাতি আৰু ৰুম পাওঁতে মানে বহুত দেৰি হ'ল সেইটো কাৰণে ৰাতি ভিডিঅ' কৰা নহ'লে এতিয়া ৰাতিপুৱা হ'ল ৰাতিপুৱা মানে জুৱেলহঁতক লগ পালোঁ সিহঁতে মানে আমাৰ ইয়াতে আছিলে আমাৰ ওচৰতে আছিল লগ পালোঁ খানা পিঠা খালি নাই খানা ইটা খাওঁ নাই সোমাই উঠিলোঁ হে ৰাতি খাইছোঁ খানা কি গেছ লৈছে নেকি ক'ত আছা আমাৰ সেই গেছ লৈ আছোঁ এতিয়া আজিৰ পৰা থাকিবা আৰম্ভ কৰিমেই আমি এয়া দিৰাঙৰ ৰাতিপুৱাৰ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গ'ল আৰু দীঘল নকৰোঁ আজি ৰাতিপুৱা এতিয়া ক'ত যাওঁ কি কৰোঁ নতুন এটা আকৌ ভিডিঅ' আহিব সেই ভিডিঅ'টোত চাব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ